বঙাইগাঁও জিলাৰ গোলাপাৰা কাহিবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰ নামৰ স্বাস্থ্য কেন্দ্ৰত ভূমি কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। 1980 চনত স্থাপিত হোৱা এই স্বাস্থ্য কেন্দ্ৰৰ নামত থকা 2 বিঘা মাটি এতিয়া বেদখলকাৰীৰ কবলত। স্বাস্থ্য কেন্দ্ৰৰ উত্তৰ ফালে থকা ভূমি কেইজনমান লোকে বেদখল কৰি এইদৰে মাটি পেলাবলৈ আৰম্ভ কৰিছে। স্বাস্থ্য কেন্দ্ৰৰ মাটিত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰাৰ যোজা চলাই থকাৰ সময়তে একাংশ স্থানীয় সচেতন লোক জাঙুৰ খাই উঠিছে। ঘটনা সংক্ৰান্তত ইতিমধ্যে মহকুমা দীপ্তি চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে যদিও প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। এখন চিকিৎসালয়ৰ মাটি কিহৰ তলত বেদখল কৰিব পাৰে সেয়াও লাখটকীয়া প্ৰশ্ন হৈ উঠিছে। যিখিনি মাটি আছিল এইটো কালী মন্দিৰৰ মাটি না হস্পিটেলৰ মাটি মই গম নাপাওঁ। এইখিনি যিখিনি মাটি আছে সেইখিনি মাটি তেওঁলোকে মাটি পেলাই আছে। আমালোকে শুনা মতে যিটো কালী মন্দিৰৰ মাটি বোলে মাটি পেলাইছে ভোলানাথ দাস আৰু দিলীপ চন্দ্ৰ দাস আৰু পৰেশচন্দ্ৰ দাস। গোটেই যিটো আছিল কাষ্ট মানে বেলেগ আছিল, হিন্দু কাষ্ট আছিল। তেওঁলোকে মানে বজাৰখন ডেভেলপ হৈছে সেইকাৰণে মানে মাটি পেলাই আছে। তেওঁলোকে কিবা কৰিব মই গম নাপাওঁ। মানে কৈ আছে যে এইখিনি মাটি কালী মন্দিৰৰ মাটি, কিহৰ মাটি মই গম নাপাওঁ। মই তেওঁলোকে ৰৈ আছোঁ। বাপ দাদাৰ বয়সত কি আছিল এতিয়া কি আছে মই নাজানো। অতি সোনকালে আমাৰ যিখিনি মাটি কিহৰ মাটি এই মাটিখিনি অতি সোনকালে তদন্ত কৰি ওলাই দিব লাগে। এই কালী মন্দিৰৰ মাটি নে হস্পিটেলৰ মাটি এইখিনি আমাৰ আছে। এটা মূল কথাটো হ'ল মেইন ফেক্টটো হ'ল যে এইটো হস্পিটেলৰ মাটি আছিল আমি জনা হিচাপে, কিন্তু এই বজাৰখন ডেভেলপ হোৱাৰ লগে লগে আমাৰ কিছুমান হিন্দু ভাইসকলে এই ইয়াত মাটি পেলাই আছে। তাৰমানে ইয়াতে কি কৰিব নাজানো, মাটি পেলাই আছে। কিন্তু হস্পিটেলৰ মাটি এইখিনি সিহঁতে মানে আগতে দিছিল হস্পিটেলৰ মাটি, নটাৰী এগ্ৰিমেণ্ট কৰি দিছিল ভোলানাথে। এইটো মানে কপি অলৰেডি আছে। আৰু হস্পিটেলৰ মাটি যদি এইখিনি নহয় দক্ষিণফালে হয়, দক্ষিণফালে হস্পিটেলৰ দক্ষিণফালে MG এনৰেগাৰ স্কিমৰ কালীবাৰী মন্দিৰৰ নামত ফিচাৰীখন দিছে ভোলানাথ দাস নিজে। তেনেহ'লে হস্পিটেলৰ মাটি কোনখিনি আমাক দেখুৱাই দিলে ভাল হয়। আচলতে হস্পিটেলৰ মাটিত তেওঁলোকে বেদখল কৰি আছে নেকি? অৰিজিনেলি হস্পিটেলৰ মাটি 2 বিঘা দিছিল, তাৰ পৰা নটাৰী কৰি আৰু 1 বিঘা কমাই দিলে, 1 বিঘা দিলে। এতিয়া যি দেখি আছোঁ হস্পিটেলৰ মাটি সেইতে বেদখল কৰি মাটি পেলাই আছে। কালীবাৰী উপ স্বাস্থ্য কেন্দ্ৰ গোলাপাৰা। এবাৰ কি বিচাৰে আপোনালোকে? এবাৰ মানে কি আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, এইখিনি হস্পিটেলৰ মাটি হয় নে কালীবাৰীৰ মাটি হয় মানে তদন্তমূলে আমাক এটা সমাধান দিব লাগে ৰাইজৰ তৰফৰ পৰা। মই এইটো অনুৰোধ